everyone, welcome to my channel SM Tutorial Home. আৰম্ভণিতে মই তোমালোকক ভোগালী বিহুৰ শুভেচ্ছা হিয়া ভৰা মৰম ও শুভেচ্ছা জনালো। তোমালোক আনন্দৰে হেপাহৰ ভোগালী বিহুটো উপভোগ কৰিবা সরকারি এসপি মানি। এতিয়া আমি পলম নকৰি আমাৰ ইউজ অফ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স ইয়াৰ আগত আমি তোমালোকক আৰম্ভ কৰিছিলোঁ ইয়াৰ আগতে আমি প্ৰেজেন্ট পারফেক্ট টেন্সৰ যিটো ৰুলছ আছিলে, তো আজি আমি আৰম্ভ কৰিম প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কেনেকুৱা সেন্টেন্স কোনবিলাক বাক্য আমি কাৰেক্ট কৰিম। একদম ইজি যে তোমালোকক প্ৰেজেন্ট পারফেক্ট টেন্সত মই এটা ৰুল দিছিলোঁ যে সিন্স আৰু যদি ফৰ থাকে, সিন্স আৰু ফৰ থাকিলে তাৰ মিনিংটো যদি নিগেটিভ আছিল, প্ৰেজেন্ট পারফেক্টত নিগেটিভ থাকিলে প্ৰেজেন্ট পারফেক্ট, সিন্স আৰু ফৰ যদি থাকে যিকোনো কারেক্ট টেন্স কৰিবলৈ দিয়া, এনি ওয়ান কারেক্ট টেন্স কৰিবলৈ দিয়া সেন্টেন্সত যদি সিন্স আৰু ফৰ পোৱা যায় আৰু সেই সেন্টেন্সটোৰ মিনিং এফাৰ্মেটিভ মানে কি বাক্যটোত যদি নট শব্দটো লগোৱা নাথাকে তেতিয়াহ'লে তেনেকুৱা সেন্টেন্সবিলাক আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিম। এতিয়া কথাটো হ'ল প্ৰেজেন্ট পারফেক্ট টেন্স কেনেদৰে গঠন কৰিম। এই চোৱা, ইয়াৰ ফৰ্মুলাটো হৈছে সাবজেক্ট প্লাস সাবজেক্টৰ লগত হেভ বা হেজৰ যিকোনো এটা ৰূপ দি দিব লাগিব, প্লাস বিন প্লাস যিটো মেইন ভাৰ্ব থাকিব বন্ধনীত ব্ৰেকেটত যিটো ভাৰ্ব দিয়া থাকিব সেই ভাৰ্বটোৰ লগত আইএনজি ফ্ৰম প্লাস অবজেক্ট বা আদাৰ্স। এটা এক্সাম্পল চোৱা, মই এটা ইয়াত এক্সাম্পল দিছোঁ, এই এক্সাম্পলটো ভালদৰে লক্ষ্য কৰিবা। দে লিভ in this village since 1990। তো এই সেন্টেন্সটো যেতিয়া পৰীক্ষাৰ কোৱেশ্চন কাকতত আমি দেখিবলৈ পোৱা যাব যে ইয়াত বাক্যটোত সিন্স আছে, এই সিন্স বা ফৰৰ সিন্স আছে আৰু বাক্যটোৰ মিনিং ইয়াত ক'তো নট লগোৱা নাই মানে বাক্যটো এফাৰ্মেটিভত আছে। তো এনেকুৱা সেন্টেন্সবিলাক আমি যেতিয়া কারেক্ট কৰিম তেতিয়াহ'লে তুমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কারেক্ট কৰিব লাগিব। এতিয়া প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত যদি ইয়াক আমি কারেক্ট কৰোঁ তো তেতিয়াহ'লে ইয়াৰ এনসাৰটো কি হ'ব চাই লোৱা। প্ৰথমতে আমি ডেটো লৈ আহিলোঁ সাবজেক্ট, ডেটো আনাৰ পিছত ডেৰ লগত আমাক হেভ বা হেজৰ কিবা এটা ৰূপ লাগিল। আমি সকলোৱে জানো ডেৰ লগত আহি যাব আমাৰ হেভ, তাৰপিছত বিনটো দি দিয়া, হেভ হেজৰ হেভটো আহিল, তাৰপিছত বিনটো লৈ আহা, দে হেভ বিন প্লাস যিটো মেইন ভাৰ্ব আছে পিভিটো ইয়াত ব্ৰেকেটত দিয়া আছে লিভ, LIV, তাৰে লগত আইএনজি ফ্ৰম যোগ কৰাৰ লগে লগে এই সিংগুল ই যে আছে এইটো তোমালোকে উঠাই দিবা। তাৰ মানে এইটো আইএনজি ফ্ৰমটো দিয়াৰ লগে লগে লিভিং স্পেলিংটো এনেকুৱা হৈ যাব ইন দিছ ভিলেজ। তাৰপিছত তোমাৰ দে সাবজেক্ট আনিলোঁ, হেভ বা হেজৰ হেভ আনিলোঁ, বিনটোও লগাই দিলোঁ, ভাৰ্বৰ আনিলোঁ, আইএনজি দিলোঁ, আদাৰ্স মানে বাকীখিনি লিখি দিলে হ'ল যেনেকুৱা আছে তেনেকুৱাকৈ। ইন দিছ ভিলেজ সিন্স 1990। এটা বস্তু তোমালোকে মনত ৰাখিবা, এই সেন্টেন্স কেইটা চাই লোৱা অলপ। সাপোজ COME কামৰ লগত যেতিয়া আইএনজি ফ্ৰম লগ কৰিবা, কামিং স্পেলিংটো যিকোনো ৱৰ্ডৰ শেষত যদি সিংগুল ই থাকে, আইএনজি ফ্ৰম লগ হ'লে সেই সিংগুল ইটো উঠাই দিব লাগে, COMING কামিং। তাৰমানে কামিং স্পেলিংটো যদি কোনোবাই COMEING লেখে তেতিয়াহ'লে ৰং হৈ যাব, COMING কামিং। সাপোজ আৰু ধৰা TAKE টেক প্লাস ING টেকিং, TAK এই সিংগুল ইটো তোমালোকে উঠাই দিবা, TAKING। এনেকুৱা সিংগুল যদি ই থকা যায় সেইকাৰণে লিভৰ লগত ING ফ্ৰম লগ কৰি দিলোঁ, মই এইটো লিভিং হৈ গ'ল। এতিয়া আকৌ এটা তোমালোকক মই সেন্টেন্স দিছোঁ চাই লোৱা। ই ট্ৰেইন ফৰ 3 days, ইয়াতো আমাৰ
কাৰেক্ট টেন্স কৰিবলৈ দিয়া বাক্যটোত ফৰ আছে এই সেন্টেন্সটোৰ মিনিং এফাৰ্মেটিভ হৈ আছে সেন্টেন্সত নিগেটিভ নাই নট নাই এফাৰ্মেটিভ হৈ আছে তো গতিকে এই সেন্টেন্সটো যি গতিকে ফৰ আছে সিন্স আৰু ফৰ থাকিলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰাৰ লগে লগে সাবজেক্ট ইয়াত আছে ইট ইটৰ পিছত হেভ বা হেজৰ কিবা এটা ৰূপ লাগে হিয়তে দিয়া নাই আমি দিব লাগিব গতিকে ইটৰ লগত আহি গ'ল হেজ তাৰ পিছত বিন কম্পালসাৰী ইট হেজ বিন তাৰ পিছত মেইন ভাৰ্ব যিটো পিভি আছে ৰেইন তাৰে লগত আইএনজি ফৰ্মটো লগ লগাই দিয়া RAINING it has been raining for 3 days বাকিখিনি যেনেকৈ আছে সেনেকৈ লিখি দিলে হৈ গ'ল তো এনেকুৱাভাৱে তোমালোকৰ ইয়াত আমি যিমান সেন্টেন্সেই নহয় কিয় সিন্স আৰু ফৰ থকা এই দুটা সেন্টেন্স তোমালোকে তুলি ল'বা তাৰপিছত মই আকৌ এটা সেন্টেন্স দি দিছোঁ তোমাক লাষ্ট আৰু এটা সেন্টেন্স দিছোঁ তাৰপিছত সিন্স আৰু ফৰৰ যিমান সেন্টেন্সেই নহয় কিয় মিনিং যদি এফাৰ্মেটিভ হয় তেনেকুৱা টাইপত কৰিবা এই সেন্টেন্সটো চোৱা হি সাফাৰ He suffered since last month. It is subject he ne de ayo diba pare. He suffered teo bhugi ase since last month. Etu suppose he ne de moi I did sentence to besi hola hobo. I suffer. সাফাৰ মানে যিকোনো কিবা এটা অসুখ বা যিকোনো বেমাৰত ভুগি থকাটোক সাফাৰ বুলি কয় ইয়াত সাফাৰটো পিভি হিচাপে আছে আই সাফাৰ সিন্স লাষ্ট মান্থ ইয়াত আছে তোমাৰ কি সিন্স তো সিন্স আৰু ফৰ থাকিলে মিনিং যদি এফাৰ্মেটিভ হয় তেতিয়াহ'লে সেই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত শুদ্ধ কৰিম তো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত শুদ্ধ কৰাৰ লগে লগে ইয়াত আমাৰ কি হ'ব সাবজেক্ট আছে আইৰ লগত এই হেভ বা হেজৰ কিবা এটা ৰূপ লগাই দিয়া আইৰ লগত আহি যাব হেভ তাৰে পিছত আহিল বিন ফৰ্মুলা মতে আই হেভ বিন সাফাৰৰ লগত এটো হৈছে মেইন ভাৰ্ব পিভিৰ লগত আইএনজি ফৰ্মটো লগাই দিয়া সাফাৰিং আই হেভ বিন সাফাৰিং বাকিখিনি আদাৰ্ছত পৰি যাব যেনেকৈ আছে সেনেকৈ লগাই দিয়া সিন্স লাষ্ট মান্থ তো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ আমাৰ যিটো নিয়ম আছিলে এই নিয়মটো আমাৰ শেষ হৈ গ'ল ইয়াৰ পিছত মই পাষ্ট টেন্স আৰম্ভ কৰিম মাজে মাজে মেথছৰো আৰম্ভ কৰিম যি গতিকে পৰীক্ষা আহি আছে তো আজিলৈ আমাৰ যি গতিকে এই টেন্সটো শেষ হৈ গ'ল এতিয়া আৰু বিশেষ নাই তো শেষত মই পুনৰ তোমালোকলৈ ৰিকুৱেষ্ট থাকিল মোৰ চেনেলটো যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে বা কমেণ্ট বক্সত কমেণ্ট দিবলৈ পাহৰি নাযাবা লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ পাহৰি নাযাবা শেষত পুনৰ ভোগালী বিহুৰ শুভেচ্ছা যাচি সামৰণি মাৰিম নমস্কাৰ